নমস্কাৰ বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰেলৱে গ্ৰুপ ডি ৰেজাল্ট অৰ্থাৎ এনসাৰ কিখন 11 জানুৱাৰীত আউট হৈছে। তো বন্ধুসকল, এই এনসাৰ কিখন মানে কি বা এই এনসাৰ কিখন আমি কেনেকৈ ডাউনলোড কৰিব পাৰিম বা চাব পাৰিম, সো এই বিষয়ে আমি আপোনালোকৰ লগত আজি কথা পাতিম। সো ভিডিওটো আপোনালোকে একদম শেষলৈকে চাব। তো বন্ধুসকল, ৰেলৱে গ্ৰুপ ডিৰ এনসাৰ কিখনৰ মানে হৈছে যে আপোনালোকে ৰেলৱে এক্সামত যিবিলাক অপচন টিক মাৰি আহিছে এইবিলাক এনসাৰ হৈছে না নাই এইবিলাক আপোনালোকে একদম ভালকৈ চাব পাৰিব। ইয়াতে সব লিখা থাকিব। তো আমাৰ দ্বিতীয় কোৱেশ্চনটো হ'ল যে আপোনালোকে এই এনসাৰ কিখন কেনেকৈ ডাউনলোড কৰিব। সো আপোনালোকে এই এনসাৰ কিখন ডাউনলোড কৰিবলৈ প্ৰথমতে আপোনাৰ মোবাইলৰ স্ক্ৰিনত ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰিব। তাৰ পিছতে ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰি তাতে টাইপ কৰিব যে আপোনালোকে যোনটো চেণ্টাৰতে আৰআৰবি এক্সামটো দিছে, গুৱাহাটী হ'লে গুৱাহাটী, নহ'লে আদাৰ চেণ্টাৰ, ফাৰ্ষ্টত লিখিব যে www.rrbguwahati.gov.in সার্চ করলে হ'ব। তো আপোনালোকে এইটো সার্চ কৰাৰ পিছতে ইয়াতে আপোনালোকে ৰেলৱে আৰআৰবি গুৱাহাটীৰ অফিচিয়েল পেজটো ওপেন হৈ যাব। তাৰ পিছত আপোনালোকে ফাৰ্ষ্টত যোনটো অপচন দেখা পাইছে তাতে ক্লিক কৰিব লাগিব। ইয়াতে যোনটো লিখা আছে CN02 লেভেল 1 পোষ্ট, তাতে ক্লিক কৰিলে আৰু এটা পেজ খোল খাই যাব। তো ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ ওপেন হ'ব। তাৰপিছত আপোনালোকে একদম স্ক্ৰল কৰি একদম তলত আহি যাব। তাৰপিছত ইয়াতে লেখা আছে লগইন বুলি, তাতে আপোনালোকে ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে ইয়াতে ক্যান্ডিডেট লগইন বুলি এখন পেজ খুলি যাব। তাতে আপোনালোকে ইউজাৰ আইডি অৰ্থাৎ আপোনালোকৰ যোনটো ৰেজিষ্টাৰ নম্বৰ আছিল এইটো এন্টাৰ কৰিব, আৰু পাছৱৰ্ড হিচাপে আপোনাৰ যোনটো ডেট অফ বাৰ্থ আছিল এইটো এন্টাৰ কৰিলে হ'ল। তো আমি এতিয়া আমাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো এন্টাৰ কৰি আছো। তাৰপিছতে তো বন্ধুসকল, লগইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খুলি যাব, য'ত ইয়াতে আপোনালোকৰ তলত দেখা পাব যে ক্যান্ডিডেট ডিটেইল, আপোনালোকৰ নাম, আপোনালোকৰ ৰেজিষ্টাৰ নম্বৰ, ফাদাৰ নেম এইবোৰ লেখা থাকিব। তো আপোনালোকে ইয়াতে যোনটো লেখা আছে ক্যান্ডিডেট ৰেসপন্স বুলি, তাতে ক্লিক কৰিব। তো বন্ধুসকল, ক্যান্ডিডেট ৰেসপন্সত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ আহিব যে ইয়াতে লিখা থাকিব টু ডাউনলোড ইউৰ কোৱেশ্চন পেপাৰ ৰেসপন্স শীট ফৰ আৰআৰবি গ্ৰুপ ডি লেভেল ফাৰ্ষ্ট ক্লিক হেয়াৰ টু জেনাৰেট ইট। তো আপোনালোকে ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিব। তো বন্ধুসকল, ক্যান্ডিডেট ৰেসপন্সত ক্লিক কৰাৰ লগে লগে আৰআৰবি আৰু এখন এটা পেজ ওপেন হৈ যাব। তাতে লেফট সাইডত লিখা থাকিব যে আপোনালোকৰ আইডিৰ নামটো, তাৰপিছত আপোনালোকৰ নেমটো, তাৰপিছত আপোনালোকৰ টেষ্ট চেণ্টাৰ, আপোনালোকে ক'ত এক্সাম দিছিলে, আপোনালোকৰ টেষ্ট ডেটটো, এক্সামৰ দিনাখন আৰু এক্সামৰ টাইমটো আৰু সাবজেক্ট লিখা থাকিব। আৰু ফাৰ্ষ্ট ইয়াতে অপশনটো লিখি দিছে যে যিবিলাক অপশন মানে গ্ৰীণ কালাৰত দেখাব এইবিলাক হৈছে শুদ্ধ উত্তৰ, আৰু যিবিলাক ৰেড কালাৰত থাকিব এইবিলাক হৈছে কি ৰং এনসাৰ। আপোনালোকে তলত স্ক্ৰল কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব যেনেকৈ এইটো ফাৰ্ষ্ট কুৱেশ্যনটো আছে। তো এইটো ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনসাৰটো হ'ব 4 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তো ইয়াতে আপোনালোকে চাব পাৰিব যে লিখা আছে চুজ এন অপশন, মানে আপুনি কোনটো চুজ কৰিছিলে, যে আমি 1 নম্বৰটো চুজ কৰিছিলোঁ। তো ইয়াতে এনসাৰটো হৈছে 4 নম্বৰ, তো এইটো এনসাৰ আমাৰ হোৱা নাই। তো এনেকৈ আপোনালোকে সেকেন্ড কুৱেশ্যনটো চাব পাৰিব যে সেকেন্ড কুৱেশ্যনটো এনসাৰ হ'ব 2 নম্বৰটো এনি, আৰু ইয়াতে আমি চুজ কৰিছোঁ চুজ এন অপশন 2, তাৰমানে এইটো এনসাৰ আমাৰ হৈ গৈছে। তো আপোনালোকে এইটো 1 মাৰ্ক। তো প্ৰতিটো কুৱেশ্যনৰ এনসাৰৰ বাবে আপোনালোকে শুদ্ধ উত্তৰৰ বাবে 1 মাৰ্ককে পাই যাব। তো থাৰ্ড কুৱেশ্যন আপোনালোকে ইয়াতে চাব পাৰিব যে ইয়াতে কুৱেশ্যনৰ এনসাৰটো হ'ব 3 নম্বৰটো, আৰু ইয়াতে আমি চুজ কৰিছোঁ 3 নম্বৰটো। তো এইটো আমাৰ এনসাৰটো হৈ গৈছে। তো আমি এতিয়া 2 মাৰ্ক হ'ল। সো এনেকৈ আপোনালোকে প্লাছ কৰি থাকিব, আৰু লাষ্টত যিবিলাক আপোনালোকৰ ভুল হৈছে এইবিলাক চাৰিটা ভুল হোৱাৰ লগে লগে আপোনালোকৰ 1 মাৰ্ক মাইনাছ হৈ যাব। এইটো আপোনালোকৰ মনত ৰাখিব যে আপোনালোকৰ 4টা কুৱেশ্যন এনসাৰ ভুল লিখিলে 1 মাৰ্ক মাইনাছ হ'ব, আৰু এটা এনসাৰ শুদ্ধ হোৱাৰ লগে লগে 1 মাৰ্ককে প্লাছ হৈ থাকিব। অৰ্থাৎ আপুনি যদি 4টা ৰাইট কৰিছে আৰু 4টা ভুল কৰিছে, তেনেহ'লে 4টা ৰাইটৰ কাৰণে আপোনালোকে 4 পাব, আৰু 4টা ভুলৰ কাৰণে আপোনালোকৰ 1 মাৰ্ক কাটি যাব। অৰ্থাৎ আপোনালোকৰ ইকুৱেল টু মাৰ্ক হ'ব 3। আৰু বন্ধুসকল, আপোনালোকৰ ইয়াতে যোনটো ৰাইট সাইডৰ অপশন প্ৰিন্ট বুলি লিখা আছে তাতে ক্লিক কৰি আপোনালোকে এই আপোনালোকৰ এনসাৰ কিখন অৰ্থাৎ এনসাৰ কিৰ পিডিএফ ফাইলটো আপোনালোকে ডাউনলোড কৰিব পাৰিব, আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকৰ যিখন ফাইলত সেভ হয় তাৰ পৰা আপোনালোকে চাই থাকিব পাৰিব। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰেলৱে গ্ৰুপ ডিৰ এনসাৰ কিখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু কেনেকৈ চাব লাগে। সো যদি ভিডিওটো ভাল লাগিছে তেনেহ'লে ভিডিওটো এটা লাইক কৰি দিব, আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।